Welcome back to my channel Soul of Thenga SRB পৰা নামটো শৰ্ট ঠেঙালে হলনি হ'ল কিন্তু মই একে আছো আমি আজি যাম আঠখেলান ঘৰলৈ এতিয়া টাইম হৈছে আপোনাৰ 5:15 অকল মই নাযাওঁ মোৰ ঘৰ আৰু ছয় সাতজন যাব আৰু আপোনালোক আছে লাটৰ পৰা দুজনমান আহি আছে সিহঁতক আমি নাম কৰি লগ পাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল দবাই দিয়ক যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে আপডেট পাই থাকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' বন্ধুসকল আমি আজি গৈ আছোঁ আঠখেলীয়া নামঘৰলৈ আঠখেলীয়া নামঘৰ গোলাঘাট টাউনৰ পৰা 17 কিলোমিটাৰমান হ'ব আৰু আমাৰ ঘৰৰ পৰা 33 কিলোমিটাৰমান হ'ব ভাদমাহ শেষেই হ'বলৈ হ'ল তথাপিও বলকচোন আমি আঠখেলীয়া নামঘৰলৈ যাওঁ ফাইনেলি আমি আহি আঠখেলীয়া নামঘৰ পালোহি লগৰ দুজনো আহিলে চাগে বলকচোন প্ৰথমতে সিহঁতক লগ ধৰি লওঁ সিহঁত আহিলে দেখিছোঁ সেয়া ৰখি আছে তাতে বাইকখন ৰখাই ল'লোঁ বহুত ধুনীয়া পাৰ্কিং প্লেচ হয় কৰোণাৰ বাবে গাড়ীবোৰ কম নহ'লে ইয়াত গাড়ী নধৰা হৈ যায় চাওক আপোনালোকে পাৰ্কিং প্লেচটো কিমান ডাঙৰ আৰু কিমান ধুনীয়া হয় হেল্ল' বন্ধুসকল আমি আজি আহিছোঁ আঠখেলীয়া নামঘৰ এতিয়া পাইছোঁ আঠখেলীয়া নামঘৰলৈ ভক্তগণৰ সমাগম কম লকডাউনৰ বাবে কিন্তু আমি সোনকালে আহিছোঁ এতিয়া বাজিছে আপোনাৰ 7টা বাজিছে 7টা বজাত আমি পাইছোঁহি এতিয়া পাইছোঁহি শৰাই কাৰণে বস্তু কিনিমগৈ ঘৰ চাকি জ্বলাবলৈ বন্তি ধূপ মেচ কিনিমগৈ এতিয়া আমি চিৰা পিন্ধি অহা নাই ইয়ালৈ এতিয়া চিৰা পিন্ধিমগৈ দোকানত দোকানত হেৰি বস্তু কিনিম আৰু চিৰা পিন্ধিম আপোনালোকে চাই থাকিব আপোনালোক দেখাই থাকিম ভালকৈ জেগাত পৰা তেন্তে বলক প্ৰথমে আমি শৰাই বস্তু কিনি লওঁ আৰু চুৰিয়াও পিন্ধি লওঁ সকলোৱে চুৰিয়াও পিন্ধিলোঁ শৰাই বস্তু কিনিলোঁ বলকচোন এতিয়া ভিতৰলৈ সোমাই যাওঁ সকলোৱে ইয়াত হাত ভৰি ধুই কাৰ্যালয়ত শৰাই বস্তু জমা দিলোঁগৈ এয়া হৈছে পুৰণা নামঘৰ ইয়াতে চাকি বন্তি জ্বলোৱা হয়
আৰু এয়া হৈছে মূল নামঘৰ, য'ত নাম প্ৰসংগ কৰা হয়। নামঘৰটোৰ ওচৰতে লাগি আছে এটা সুন্দৰ পুখুৰী। পুখুৰীটোত মাছ কাছ আছে, লগতে আৰু এটা সুন্দৰ দৃশ্য আছে। চাওক আপোনালোকে কালীয় দমনৰ দৃশ্য বহুত সুন্দৰভাৱে উপস্থাপন কৰিছে। কৰোণাৰ বাবে তাত বেছি টাইম থাকিব নোৱাৰিলোঁ, মানে মানুহ জমা হ'ব দিয়া নাই।